हेलो ভিউৱাৰ্ছ সকলোকে স্বাগতম জানাইছোঁ মোৰ প্ৰিয় অসম চেনেলত। বন্ধুসকল, আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। ইয়াৰ আগতে আপুনি যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা ভিডিঅ'বোৰৰ আপডেট সবাতোকৈ আগত পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিৰ প্ৰথম খবৰটো হ'ল আকৌ এবাৰ চাইবাৰ ক্ৰাইম সন্দৰ্ভত নিজৰ গ্ৰাহকক সতৰ্ক কৰি দিলে ভাৰতীয় ষ্টেট বেংকে। আনকি বেংকৰ ফালৰ পৰা বহুকেইটা চাইবাৰ ক্ৰাইমৰ ঘটনাৰ বিষয়েও জনোৱা হৈছে। বেংকৰ ফালৰ পৰা কোৱা হৈছে যে প্ৰবঞ্চকৰ দলে কৰোনা ভাইৰাছৰ নামত ভুৱা মেইল প্ৰেৰণ কৰি ব্যক্তিগত আৰু বেংকৰ তথ্য বিচাৰে। আনকি হোৱাটছআপৰ জৰিয়তে এনে তথ্য বিচাৰিলে ৰাজহুৱা নকৰিবলৈ আহ্বান জনাইছে বেংক কৰ্তৃপক্ষই। তাৰ মানে বন্ধুসকল, আপোনালোকৰ মোবাইলত যদি মেছেজ আহে বা কল কৰি আপোনালোকৰ বেংকৰ তথ্য বিচাৰে তেতিয়াহ'লে সেইবোৰ আপোনালোকে কেতিয়াও শ্বেয়াৰ নকৰিব। ইয়াৰ উপৰিও আপোনাৰ ATM নাম্বাৰ, ATMৰ পিন নাম্বাৰ, ইয়াৰ লগতে বেংকৰ ফালৰ পৰা অহা যিকোনো ধৰণৰ OTP কাকো শ্বেয়াৰ নকৰিব। আজিৰ দ্বিতীয় খবৰটো হ'ল গুৱাহাটীত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছে। কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকা বহু লোকৰ দেহত COVID-19 পজিটিভ ধৰা পৰাৰ পিছত ঘন সংক্ৰমণৰ আশংকা কৰা হৈছে। গুৱাহাটীত বৰ্তমানলৈকে প্ৰায় 181টা কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে। ইয়াৰ ভিতৰত 145টা বৰ্তমান সক্ৰিয় হৈ আছে। এই ভাইৰাছৰ অধিক সংক্ৰমণৰ আশংকাত গুৱাহাটীত কেইবাটাও ৱাৰ্ডত আজি সন্ধিয়া 6 বজাৰ পৰা লকডাউন ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই ৰাজ্য চৰকাৰে। লকডাউন ঘোষণাৰ পূৰ্ণ সম্ভাৱনা থকা ৱাৰ্ডকেইটা হ'ল গুৱাহাটী পৌৰ নিগমৰ অধীনত 2 নম্বৰ ৱাৰ্ড, 3 নম্বৰ ৱাৰ্ড, 4 নম্বৰ ৱাৰ্ড, 6 নম্বৰ ৱাৰ্ড, 10 নম্বৰ ৱাৰ্ড, 15 নম্বৰ ৱাৰ্ড আৰু 16 নম্বৰ ৱাৰ্ড। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীয়েই নহয়, ৰাজ্যৰ আন জিলাতো ভয়ংকৰ ৰূপ লৈছে COVID-19 মহামাৰীয়ে। আজিৰ তৃতীয় খবৰটো হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলসমূহ অহা 25 জুনৰ পুৱা 9 বজাত ঘোষণা কৰা হ'ব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সদৰি কৰা মতে এই ফলাফলসমূহ 14টা ৱেবছাইটৰ জৰিয়তে চাব পাৰিব। আপোনালোকে স্ক্ৰীণত যিকেইটা ৱেবছাইট দেখা পাইছে, এই ৱেবছাইটকেইটাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ৰোল আৰু নম্বৰ টাইপ কৰি ফলাফল চোৱাৰ লগতে ৱেবছাইটকেইটাৰ পৰা ডিজিটেল মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিব। শিক্ষা সংসদে মহাবিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহলৈ একে সময়তে প্ৰেৰণ কৰিব ফলাফল। গতিকে ভিউৱাৰ্ছ, এইকেইটাই আছিলে আজিৰ গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।